live. UPF long live. Angkor Bosumatarie for job. Nanglor Sina for job. UPL दलोआ रां होनानै रायजो राजानाव बहत बिदों नामा जानो गोनां उफ्रा बिसायख'थिनि थाखाय बिसायख'थि फोसावदिं मेल खुंनायाव UPL दलोनिफ्राय रायजो राजानो रां होनानै बहत बिनायनि सिखांदों अजद कक्लाबारि बियाबनि सिङाव थानाय राबां प्राइमारि BPFनि आफादगिरि अनजालु खरक बसुमतारिया बेखौ लानानै खौरांगिरि मेल खुंदों बिरांस्रि बसुमतारि शर्मिला नार्जारि मुंनि सानै आइजोखौ मेल खोनासंहोनो लिंलांनानै UPL दलोनि मावथिफोरा बिहु फालि गानहोनानै जयनिं जाहोना 1000 रां हरफादों होनना बुंथिदों अनजालु खरक बसुमतारिया बाथ्राया बेसेबां सैथो बेखौ दासिमबो रोखा मिथियाखै इखौ पास होदो आरो इखौ पास होदो ओमफ्राय इखौ उनाव इखौ फालिखौ गांसे उनाव ओमफ्राय इ फैसाखौ फरन्थाया गाव लाखिनानैसो उनावसो होदो इ फैसाखौ बेसेबां होनाय 1000सो सोर होनाय फरन्थाया होदो मा बियो सोर बियो फरन्थाया मानि फरन्थायाथ' सोरनिफ्राय लायखो बेथ' लामायाव हारसिं थांनानैसो लायदों बेखौ जों नुवाखै माबे दोननि बेलाय दा ओरै होनदों आरो नै नोंसोर जयेन जानायनि फैसा हाजारसे होलांदो लादो होननानै बियो सानना होदों आरो পোনপ্ৰথমে মই মিডিয়া পাৰ্চনলৈ ধন্যবাদ জ্ঞাপন যাচিলোঁ মই ৰাবাং প্ৰাইমাৰী কমিটি BPFৰ হৈ যোৱাকালি ইলেকশ্যন কেম্পেইনৰ সম্পৰ্কে ক্লাৰিফিকেশ্যন দিবলৈ ওলাইছোঁ যোৱাকালি ৰাবাং প্ৰাইমাৰী কমিটি BPFৰ অন্তৰ্গত ৰান্ধনীপাৰা গাঁৱত UPL দলৰ পৰা ইলেকশ্যন কেম্পেইন সম্পৰ্কে আহিছিলে তেওঁলোকে তাত আমাৰ কক্লাবাৰী সমষ্টিৰ UPLৰ কেণ্ডিডেট তেখেত মন্টু বড়ো আৰু এগৰাকী বিনা গয়াৰী তেখেতসকলে আহিছিলে কেম্পেইনৰ সম্পৰ্কে তাত তেওঁলোকে আমাৰ BPF দলৰ দুগৰাকী মহিলা তেওঁলোকক মাতি পেলাই UPLত যোগদান হোৱা বুলি তেওঁলোকে আদৰণি জনাইছে টকা 1000 দি পেলাই তেওঁলোকক বিহুবানেৰে আদৰিছে সেই সম্পৰ্কে তেওঁলোকে আমাৰ আগত জনাইছে যে আমি UPLৰ এই কেম্পেইনত অহা নাছিলোঁ আমি এটা কামত আহিছিলোঁ তেওঁলোকে কৈছে যে গাঁৱৰ দোকানত আহিছিলোঁ তেল নিয়াৰ নামত তাতে তেওঁলোকে UPLৰ গাঁৱৰে মানুহ লগ পাই তেওঁলোকক মাতিছে যে এনেকুৱা পইচা দিম আপোনালোকে ইয়াতে মিটিংটো শুনক মিটিংটো শুনিলেই আমি পইচা দিম তেওঁলোকেতো আৰু ভাবিলে কি মিটিং শুনাতো কোনো কিবা নাই দায় নহয় সকলোৰে অধিকাৰ আছে হিচাপে তেওঁলোকে থাকিলে কিন্তু থাকাতে এটেণ্ড হোৱাতে তেওঁলোকক মানে বিহুবানেৰে আদৰণি জনালে তেওঁলোকে আচৰিত জনালে দুখ পালে মনত সেই সম্পৰ্কে মানে গাঁৱৰ মানুহ বা তেওঁলোকৰ হাজবেণ্ড আমাৰ BPF দলৰে মানুহ তেওঁলোকে দুখ প্ৰকাশ কৰিলে আমাক জনালে আমাৰ গাঁৱত এনেকুৱা আহি পেলাই UPLৰ দলৰ পৰা আহি পেলাই আমাৰ ৱাইফক এনেকুৱা জইন কৰিলে দুখ পাইছে আমাৰ গাঁৱত সেনেকুৱা সংঘাত হৈছে সেইকাৰণে আমি আজি মিডিয়াৰ থ্ৰুদি জবৰদস্ত তেনেকুৱা একো কৰা নাই যেনিবা আপোনালোকে মিটিঙত আহক শুনক সেইটো কৈছিলে তেওঁলোকে জবৰদস্ত মানে বিহুবানটো মানে গলত আলাই দিলে তাৰপিছত 1000 টকা লওক বুলি তেওঁলোকে দিছে টকাটো তেওঁলোকৰ হাতত আছে এতিয়া আমাক নালাগে বুলি কৈছে তেওঁলোকৰ হাজবেণ্ডে আমাৰ BPFৰ কৰ্মী তেওঁলোকেও আমাৰ ওমেন BPFৰ এজন সহকাৰী কৰ্মী সেই হিচাপে আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি ক্লাৰিফিকেশ্যন দিছোঁ তেওঁলোকে মানে জবৰদস্ত মানে UPLত যোগদান হোৱা বুলি প্ৰচাৰ কৰিছে আৰু সেইটো মিছা কথা আমাৰ BPFৰ তেওঁলোকে এজন দলীয় কৰ্মী সেইখিনি 22 নং কক্লাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ BPFৰ হৈ তেখেত শংকৰ বসুমতাৰী তেওঁ BPF জন্মদাতা কক্লাবাৰী ব্লক কমিটি গঠন হোৱাৰ পৰাই তেওঁ সাধাৰণ সম্পাদক হৈছিলে তাৰে পিছত তেওঁ তিনিবাৰ সভাপতি কাৰ্যকাল কৰিলে আজিও তেওঁ সভাপতি কিন্তু তেখেতক আমাৰ কক্লাবাৰী ব্লক কমিটি অন্তৰ্গত বা
খোকলাবাৰী সমষ্টিৰ অন্তৰ্গত যিখিনি প্ৰাইমাৰী কমিটি BPF আছে তেওঁলোকে সম্পূৰ্ণভাৱে সমৰ্থন দিছে তেওঁ এজন ভাল কৰ্মী এই হিচাপে আমাৰ গোটেই মানে ৰাইজে আৰু প্ৰাইমাৰী কমিটিটো মানে ছাপোৰ্ট কৰিছে সেই হিচাপে আমি প্ৰাৰ্থী হিচাপে থিয় কৰাইছোঁ আমিতো মানে জিকিম বুলি আশাবাদী তাৰমানে আগৰ দিনত বেলেগ আছিলে এতিয়া বিটিআৰ হোৱাৰ পিছত প্ৰমোদ বড়ো চৰকাৰে যিখিনি কাম কৰিম বুলি কৈছিলে যিখিনি নিবনুৱাক চাকৰি দিম বুলি কৈছিলে আজিলৈকে একোৱে কৰিব নোৱাৰিলে আজিলৈকে এজনো চাকৰি দিব নোৱাৰিলে সেইবিলাক কথা প্ৰমোদ বড়ো চৰকাৰে আজি ৰাখিব পৰা নাই সেইটো বুজি পেলাই মানে বহুত UPPলত যোগদান হোৱা বা UPPলত ভোট দিয়া মানুহবিলাকে আজি সলনি হৈছে BPF দলতে আমি ভোট দিম বুলি বহুতে পৰিৱৰ্তন হৈছে হিচাপে আমি জিকিম বুলি আশাবাদী তেওঁলোকে আগৰ পৰাই বিটিআৰ চুক্তিৰ পৰাই মানে আমাৰ আজি মানে বিটিআৰ চুক্তি হ'ল উন্নয়ন আহিব লাগে আমি চৰকাৰ গঠন কৰিছোঁ BPF দলে 17 বছৰত একোৱে কৰা নাই আমি ভালদৰে মানে উন্নয়ন কৰিম বা ঘৰে ঘৰে চাকৰি দিম সেইবিলাক অনেক প্ৰলোভন দেখুৱাই মানে এতিয়াও সেই আগন্তুক উপনিৰ্বাচনৰ জয় হোৱাৰ নামত তেওঁলোকে সেইটো কাম কৰা বুলি মই ভাবোঁ